এইফালে বাস্তৱ আৰু এইফালে ৰনাল্ডো চলিহা আমি চব এতিয়া আমাৰ গাঁৱৰ ল'ৰাখিনি চব আমি সোমাম এতিয়া পাটকা পৰ্বতৰ ভিতৰত ঝৰ্ণালৈ ঝৰ্ণা নাম্বাৰ 1 ঝৰ্ণা ৰাস্তাটোত আহোঁতে এইফালে পাব আপোনালোকে এটা সৰু শিৱ মন্দিৰ এটা আছে হৰ হৰ মহাদেৱ আৰু এইপিনে ৰাস্তাটোতে তলদি আমি পাহাৰৰ ভিতৰলৈ সোমাই যাম আৰু 4-5জনমান আৰু 4জনমান আহিবলৈ বাকী আছে আমাৰ পিছফালে আছে আমি অলপ ৰখি দিওঁ ইয়াতে এই গাইজ আমি নদীৰ কিনাৰে এতিয়া নদী গৈ আছোঁ 1 নম্বৰ নামবৰ ঝৰ্ণালৈ আমাৰ ৰখি থাকিব আছিলোঁ প্ৰাৰ্থনাকেইটালৈ আহি পোৱা নাছিলে এইকেইটা আহি পালে আৰু ওপৰত নাই আহিছে লগভাগ পাই গৈছোঁগৈ আৰু ওচৰত আৰু খুব বেছি 5 মিনিটমানৰ খোজকাঢ়িব লাগিব 10 মিনিটমান খোজকাঢ়ি আহিলোঁ আৰু আপোনালোকে শুনিব পাৰিছে চাউণ্ডটো ঝৰ্ণাৰ চাউণ্ড শুনিছেনে এয়া সৰু এটা ষ্টাৰ্টিং হৈছে আৰু 1 নম্বৰ নাওঁকৈ 1 নম্বৰ ঝৰ্ণাটোলৈ আমি কিন্তু নালাগে বৰষুণ দি থাকিলে আহিব নালাগে কাৰণ পানী বাঢ়ি যায় তেতিয়া আজি বৰষুণ নাই তাকে বন্ধ আমি এইফালে আহিলোঁ গা ধুম ভৰি দিবি তাত কি ধুনীয়া জেগা নামবোৰ অলৰেডি আমাৰ আৰু কিছুমান ল'ৰা আছেই ফ্ৰেণ্ড আছেই ঘূৰি আছে আৰু খোলা থাকে প্ৰায়ভাগ কিন্তু আজি অলপ কমেই দেখিছে মানুহ অইন দিনাখন আছে ধুনীয়াকৈ স্পেচতে আপোনালোকে গা ধুব পাৰিব এয়াই আমি এতিয়া আৰম্ভ হৈ যাওঁ কাপোৰ খুলে এটা খাই গা গাইজ বহুত চিৰিয়াছকৈ আহিব ইয়াত নহ'লে জঁপিয়াওঁতে হিলে দুপাব এটাজনে হিলত আঘাত পায় এতিয়া অৱস্থা বেয়া উঠিব পৰা নাই গাইজ আৰু লগৰ আহি গ'ল বন্ধু আৰু বহুত আহিছে আহিলোঁ খোজা নাই হাতুৱাই নাই চোলা খুলি হাতুৱাখিনি উঠাইছোঁ আমি নেহাৰেকৈ উঠিব লাগিব ন এইটোৱে 1 নম্বৰ ঝৰ্ণা গাইজ আমাৰ গাঁৱৰ বন্ধুসকল আহিছোঁ আৰু কিনো আনিম লগত এবটল ৰহি আছে 2 লিটাৰ ৰহি এনেকৈ মিলাই ভৰাই আৰু চাকনা এইখিনিকে মিলাই ভগাই আমি কিজনে অলপ খাওঁ আৰু লোকেল গাইজ লোকেল ঐ বিলা ইয়াৰ গাইজ পিয়ৰ ৰহি ডাইৰেক্ট ফেক্টৰীৰ পৰা আনিছোঁ ৰাইচ বিয়েৰ নহয় আজি ৰাইচ ৱাইন লৈ আহিছোঁ এয়া আমাৰ বন্ধু নতুনকৈ আহিছে বৰহাট আমাৰ নামবলৈ এইয়া চাবি হিলটোত নিদিবি আমাৰ এইটো না ডাঙৰকেইটা পানী পা Holy moly guys. Hah?
কি লগাই দিব কেলে বা দা কৰে নাই দেখোন ক'ত দা দেখাইছে নিমখ নাই চলতে পিনাট বাটাৰ Hey guys, এতিয়া মই আকৌ এই পঢ়িবি বে তেৰিছা পঢ়িছিলে ইছা ইয়াক গাইছ এই লোকেল খাই দিলে যে এই একদম পুৰা খোজকাঢ়িব পৰা নাই বোলে ইয়াক এতিয়া দাঙি লৈ যাব লাগিব নহয় দেই 2 গ্লাছ 3 গ্লাছ খালে দাঙি লৈ যাব লাগিব দেই গাইছ এই চব জাষ্ট মই ড্ৰেছ আপ কৰি ল'লোঁ চাবোন চেম্পু লগাই একদম গা ধুই একদম টন টনা টন বুজিছা নাই এতিয়া আমি প্লাষ্টিকবিলাক মানুহে মানে কি হ'ল ইয়াত বহুত দেখিছোঁ বটল চটলবিলাক ভাঙি পেলাই দিছে চাব দেই মই দেখাইছোঁ ৰ'ব ইয়াত যদি মোৰ লগতো খাই মেলি যদি ইয়াত পৰি যোৱাহেঁতেন এইটো জেগাত পৰি যোৱাহেঁতেনতো এই খতম কাটি মেলি আমি এতিয়া টেষ্ট পানী লৈ যাব লগা হ'লহেঁতেন তাক আমি ষ্ট্ৰেচাৰ কৰি লৈ যাব লগা হ'ল এইবিলাক চাওক বিয়াৰ বটল ভাঙি পেলাই থৈ গৈছে বিয়াৰ বটল এই প্লাষ্টিক প্লেট তাৰপিছত আকৌ এইবিলাক কল্ড ড্ৰিংক চল্ড ড্ৰিংক ধেৰ পেলাই থৈ গৈছে ধেৰ মানুহ আছে আগৰ হয় মানে আজিৰ নহয় আজি মই সেই ল'ৰাকেইটাতো ভাল বেছি এইকেইটাতো ধুনীয়াকৈ প্লাষ্টিক আনাও নাই হেৰিও কৰা নাই প্লাষ্টিকটো এই বটলটো আমি হেৰি এইটো বটলটো এতিয়া লৈ যাম ঘৰলৈ লৈ যাম এইটো আকৌ কেতিয়াবা আহোঁতে লাগিব পাৰে বাট এইটো মানে ৰিচাইকেল কৰা মানে ৰিইউজ কৰা হয় সেইকাৰণে এইটো অলপ বাকী আছে খাই দিওঁ নেকি মাৰিলোঁ দেই অলপ